গুড মৰ্ণিং এভৰিৱান। বিহু আহি পালেই। আজিৰ এই ভ্লগটো ক্লিনিঙৰ ওপৰত হ'ব। বিহু বুলি চাফ চিকুণ যিবিলাক কৰিছোঁ তাৰে লৈ এটা ভ্লগ বনাইছিলোঁ চিম্পলকৈ। আজি পাকঘৰটোৰ অকণমান ক্লিনিং কৰিলোঁ, লগতে সৰু সুৰা কিছুমান কাম, লগতে দুপৰীয়াৰ আহাৰ অলপমান মই ৰেডি কৰিছোঁ, মাৰ হেল্প কৰি দিছিলোঁ। অকণমান আপোনালোকক দেখুৱাইছোঁ আৰু এটা সম্পূৰ্ণ চাইলেণ্ট ভ্লগ, আশা কৰিছোঁ আপোনালোকে ভাল পাব চাই। বিহু বুলি চাফ চিকুণটো সকলোৱে কৰে, কিন্তু পৰিষ্কাৰ সদায় কৰা যায়, তথাপিও হৈয়ে নাহে নহয়নে? সদায় বাৰু চাফ চিকুণ কৰি থাকিবলগীয়া হৈয়ে থাকে। তো পাকঘৰত এটা কৰ্ণাৰ আছে য'ত মানে আনইউজ বস্তুবিলাক থোৱাই আছে আমাৰ, মানে খুব ৰেয়াৰলি ইউজ হয় বা গৰমৰ দিনত ইউজ হয়। সেইটো কৰ্ণাৰো চাফাটো কৰিবই লাগিব ন, ধূলি বালি পৰে। তো এতিয়া সেইখিনিয়ে চাফা কৰি আছোঁ। ইয়াতে ধৰি লওক বেয়াৰলি ইউজ হোৱা ৰাইচ কুকাৰটো আছে, ফেন, ফ্লাক্স, এয়াৰ পিউৰিফায়াৰ এইবিলাক আছে, যিটো বস্তু খুব কম ইউজ হয়। এইখিনিকে এতিয়া চাফা কৰি আকৌ ভালকৈ চিজিল কৰিছোঁ। কাপোৰ ধোৱাত মা সাংঘাতিক ব্যস্তৰ কাৰণে অলপমান সহায় কৰি দিওঁ বুলি লাঞ্চৰ কাৰণে, সেইকাৰণে মই ভাতত আহিছোঁ, ভাত বনাব আহিছোঁ। আৰু ভাতত এতিয়া মই বন্ধাকবি ভাজিছোঁ আৰু লগতে বন্ধাকবিৰ লগত আৰু কিবা অলপ মিক্স দিম, সেইখিনি ভাজিম আৰু দালিখনটো হ'লেই। এইখিনি ৰেডি কৰি থাকোঁতে দেউতাৰ লগৰ এজন আহি পালে আৰু মোক অৰ্ডাৰ আহিলে যে চাহ বনাব লাগে দুয়োটাৰে কাৰণে।
দেউতাহঁতে মাজে মাজে কয় মই বনোৱা দালিখন বোলে খাই ভাল লাগে, সেইকাৰণে দালিখন বনাই হেল্প কৰি দিলোঁ। আৰু লগতে এয়া নৰসিংহৰ পকৰি বনাইছোঁ, মই খাই খুব বেছি ভাল পাওঁ বেচনৰ লগত। আজি লাঞ্চত মই ভাত নাখাওঁ বুলিয়েই ভাবিছোঁ, দালি আৰু এয়া পকৰি দুটা তিনিটামান কিবা খাই যাম, টিউশ্যন আছে মোৰ। টিউশ্যন আহি পাই যেতিয়া ষ্টুডেণ্টৰ ৰিজাল্ট পাওঁ যে বহুত বেছি ভাল হৈছে, তেতিয়া মনটো বহুত বেছি শান্তি লাগে। মানে কষ্টখিনিৰ ফল হয় ষ্টুডেণ্টৰো আৰু টিচাৰৰো। টিউশ্যন হৈ যোৱাৰ পিছত মাৰ ফোন আহিলে, অকণমান পাচলিৰ বজাৰ বাকী আছিলে, দেউতাই কৰি লোৱাখিনিৰে নহ'ল, সেইকাৰণে ময়ো অলপ কৰিলোঁ। লগতে মোৰ অকণমান বজাৰ আছিলে, সেইখিনিও কৰি ল'লোঁ। এতিয়া ঘৰৰ ফালে যাওঁ। তুমি বোলে মিঠাই কিয় নিদিলা আইতা? মানে টিকলি ছোৱালীজনীয়ে এটা চকলেট আনিব দি আছিলে বহুত দিনৰ পৰা, আজি ৰিজাল্ট ভাল হোৱাৰ কাৰণে মই আনি দিলোঁ, বিৰাট বেছি ভাল পালে। বাৰু আপোনালোকে ভ্লগটো চাই ভাল পালে বুলি আশা ৰাখিছোঁ। এনেকুৱা ধৰণৰ ভ্লগ চাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু মিনি ভ্লগ মই ডেইলি দিওঁ বাৰু বেলেগ বেলেগ টাইপৰ, সেইটোৰ কাৰণেও ছাবস্ক্ৰাইব কৰিব। লগ পাইছোঁ আন এটা ভ্লগত।